হে গাইজ, ফাইনেলি বানপানী আহি আমাৰ চোতাল পালেহি। ৰাতিপুৱা উঠি চাইছোঁ গোটেই চোতালখন পানীৰে ভৰি আছে আৰু এই পানীখিনি আহিছে দিচাং নৈৰ পৰা। এয়া চাওক নৈৰ পৰা কেনেকৈ পানী আহি আমাৰ ঘৰৰ ফালে সোমাই আছে। আৰু নৈৰ কাষে কাষে যিটো ৰাস্তা আছিলে সেই ৰাস্তাটো একেবাৰে পানীৰে ভৰি আছে। এয়া চাওকচোন, গৰুকেইটা ইমান কষ্ট কৰি ঘাঁহ খাবলৈ গৈ আছে ফিল্ডলৈ, কিন্তু ফিল্ডখনতো একেবাৰে পানীৰে ভৰি আছে। একেবাৰে পানীৰে ভৰ্তি ফিল্ডখন, আৰু ফিল্ডৰ কাষৰ যিটো ৰাস্তা সেই ৰাস্তাটো একেবাৰে পানী হৈ গৈছে। আমি গাঁৱৰ ফালে অলপ ওলাই আহিলোঁ ক'ত ক'ত পানী হৈছে চাবলৈ। আৰু এইখন চাওকচোন, LP স্কুলখনতো পানী সোমাই গৈছে। এয়া চাওক, ফিল্ডখন পানীৰে ভৰ্তি হৈ আছে। তাৰপিছত ভাবিলোঁ আমি অলপ গাঁৱৰ ফালে সোমাই যাওঁচোন, কিমান পানী হ'ল চাই আহোঁ। আৰু এনেকৈ পানী অলপ চাই আমি আকৌ ঘৰত আহি গ'লোঁ। ঘৰত আহি চাইছোঁ আজি হাঁহ পোৱালি এটা ওলাইছিলে আৰু হাতৰ পৰা পৰি গ'ল, এতিয়া ধৰিব নোৱাৰিছে মায়ে। তাৰপিছত অলপ ফ্ৰেছ হৈ ওলালোঁ মোবাইল চাৰ্জ দিবলৈ। মোবাইলটোতো চাৰ্জ লাগিবই ন, মোবাইল মেইন। তো ওলালোঁ এতিয়া মোবাইল চাৰ্জ দিবলৈ। আগফালে পূৰ্ণিমা। আমাৰ গাঁৱত 3 দিন ধৰি কাৰেণ্ট নাই, সেইবাবে আমি বেলেগ ঠাইত মোবাইল চাৰ্জ দিবলৈ গৈ আছোঁ। মোবাইলত চাৰ্জ নাথাকিলে হ'ব জানো। এইফালে আহি চাইছোঁ, এই পথাৰখনো একেবাৰে ব্ৰহ্মপুত্ৰ নৈৰ দৰে হৈ আছে। পথাৰখনত মানুহে খেতি কৰে, কিন্তু এতিয়া একেবাৰে পানীৰে ভৰি আছে। আৰু এই ৰাস্তাৰ কাষে কাষে মানুহে মাছো ধৰি আছে। আমি আহিলোঁ এইফালে চাবলৈ অলপ। আজিলৈ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে থেংক ইউ অল অফ ইউ।